হেল্ল' ভিউয়াৰ্ছ মই হিমাদ্ৰী আকৌ আপোনালোকৰ মাজত আহি উপস্থিত হ'লোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি মোৰ বাবে এটা বিশেষ দিন আৰু মই আজি গৈ আছোঁ নুমলীগড়লৈ গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো লৈ যাওঁ নুমলীগড়লৈ এতিয়া আপোনালোকে ধৰিব পাৰিব নিশ্চয় মোৰ হাতত এটা আছে কেক আৰু মই দেৰগাঁৱৰ পৰা কেক লৈ গৈ আছোঁ নুমলীগড় আৰু আহি আমি নুমলীগড়ৰ ওচৰ পালোহি আৰু সময় সমাগত আমি যিটো জেগালৈ গৈ আছোঁ সেই জেগাটো অতি সোনকালেই পাম গতিকে আহক আপোনালোককো দেখুৱাওঁ আমিনো ক'লৈ গৈ আছোঁ কিয় গৈ আছোঁ আৰু কাৰ বাবে কেকটো হাতত এনেদৰে লৈ গৈছোঁ আৰু এয়া চাওক ক'ভিড প্ৰট'কল মানি পেলাই ইমানখিনি খুলিছে বাপৰে আৰু হয় পিছে এতিয়াতো বহুতখিনি শিথিল কৰিলেই আৰু যিয়ে নহওক আমি আমাৰ মেইন পইণ্ট পাইছোঁহি আৰু ফাইনেলি আহি উপস্থিত হৈ গ'লোহি মই যাৰ বাবে আজি স্পেচিয়েল কেকটো লৈ আহিছোঁ ঠিক আছে আহক মই আপোনালোকক দেখুৱাওঁ এয়া কেকটো হাতলৈ ভিতৰলৈ গৈ আছোঁ আৰু এজন মোৰ বাবাই তুলি লৈছে মোৰ স্পেচিয়েল ওৱান আৰু এয়া সকলো কামত ব্যস্ত খানা পিনা গোটেইখন এনেদৰে একদম চব মেলি থৈছে কাৰণ ভোজ আৰু মই কেকটো আনি পেলাই মোৰ স্পেচিয়েল ওৱান মোৰ ভাগিন মোৰ কলিজাজনীৰ হাতত এনেকৈ তুলি দিলোঁহি আৰু সঁচাকৈ কেকটো পাই তাই বহুত বেছি সুখী যিহেতু সৰু ল'ৰা ছোৱালী বুলি ক'লে বাৰ্বি কেক মানে বিশেষকৈ ছোৱালীক বাৰ্বি কেক বেছি ভাল পায় ছোৱালীবোৰে আৰু এই দুটা মোৰ ভাগিন এজনী মোৰ বাৰ ছোৱালী যাৰ আজি বাৰ্থডে আৰু অকণমানিটো হ'ল মোৰ বাৰ দেওৰেকৰ ল'ৰা সিও মোৰ বহুত মৰমৰ আৰু দুয়োটাই একদম এনেকৈ খেলি আছে দেখিছেনে কিমান এনজয় কৰিছে দুয়োটাই একদম মই তাইক মানে ক'ব ক'লোঁ কিবা এটা আৰু তাই দেখিছেনে কি এক্টিং কৰিছে আৰু ফাইনেলি কেক কটাৰ সময় আহি গ'ল আৰু চববোৰ ওচৰত গোটাই মই ঠিক ঠাক কৰি দিলোঁ মই ওচৰত নৰলোঁ বাৰু আৰু তাই একদম ধুনীয়াকৈ কেকটো কাটিছে তাই যে কিমান দিনৰ পৰা কৈ আছে বাৰ্বি কেক লাগে আৰু ফাইনেলি আজি বাৰ্বি কেক তাই পালে আৰু কেকটো কাটিয়ে আছে একদম বায়েকে অকণমান সহায় কৰি দিছে আৰু তাই এনেদৰে কেক কাটি সকলোকে অকণমান খুৱাইছে কিন্তু তাই নিজে খোৱাত বেছি ব্যস্ত মানে আপোনালোকে দেখিলে হাঁহিব তাই নিজেই ফাৰ্ষ্ট খাই লৈছে মানে আৰু এতিয়া হ'ল মেইন খানাৰ সময় আৰু সকলো ল'ৰা ছোৱালীক ভাত দি দিলে কাৰণ ডাঙৰখিনিয়ে পিছত খাব আৰু বাৰ্থডে গাৰ্লকো ফাৰ্ষ্টতেই এনেকৈ খানা দি দিলে খাবলৈ আৰু তাইৰ বহুত বেছি ভোক লাগিছিলে আচলতে আৰু সকলো ভাত পানী খাই হৈ গ'ল আৰু তাই আহিলে গিফ্ট খুলিবলৈ মানে গিফ্ট বুলি ক'লে ৰ'বই নোৱাৰে আৰু কেনেকুৱা মানে যেতিয়া মানুহবোৰে দিছে ন মুখৰ আগতে চিঞৰিছে মা এইটো পালোঁ সেইটো পালোঁ বাপৰে এতিয়া গিফ্ট খোলাৰ সময় একদম পূৰা লৰালৰিকৈ গিফ্ট খুলিছে হেল্ল' ভিউৱাৰ্ছ আৰু ফাইনেলি আজি বাৰ্থডে কমপ্লিটকৈ হৈ গ'ল সকলোৱে খানা পিনা খালে আৰু ময়ো খালোঁ আৰু একদম কামত লাগি পেলাই অকণমান ভাগৰ লাগি গৈছে আৰু এইজনী আমাৰ বাৰ্থডে গাৰ্ল বহুত বেছি দুষ্ট আৰু মোক অকণমানো এৰি নিদিয়ে তেন্তে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম